নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজি মই এটা নতুন মেচিন দেখুৱাম। ধান কেনেকৈ কাটে আৰু ধান কাটি তাতে কেনেকৈ গুটি হিচাপে উলিয়ায়, তেনেকুৱা এটা মেচিন আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছোঁ। এয়া পথাৰৰ মাজত মই গৈছোঁ। এয়া চাওক, এয়া মাজে মাজে কেনেকৈ কাটি খেৰবিলাক পেলাই গৈছে। এয়া চাওক, এয়া পকা সকলোফালে ধান পকি আছে। এয়া আৰু এয়া মাজে মাজে কাটি কাষে কাষে খেৰবিলাক পেলাই গৈছে। মই মেচিনটোৰ ওচৰলৈ আপোনালোকক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। মেচিনটো ডাঙৰ কাৰণে বহুত দীঘল দীঘলকৈ কাটি আনি গুটিখিনি উলিয়াব পাৰে। এয়া মই গৈ আছোঁ মেচিনটোৰ ওচৰলৈ। এয়া চাওক, বহুত দীঘল দীঘলকৈ কাটি গুটিখিনি গোটাই ল'ব পাৰে। আৰু বোকা থাকিলেও মেচিনটো কোনো অসুবিধা নাই, চেইন আছে। এয়া বহুত দীঘলকৈ মেচিনটো আনি আছে। মই ওচৰত দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম, গতিকে ভিডিঅ'টোৰ শেষলৈকে চাব। গুটি কিমান ভালকৈ ওলাই, খেৰখিনি কেনেকৈ পেলাই গৈছে, সকলো দেখুৱাম আপোনালোকক। এয়া কাটি আহি আছে। গুটিবিলাকো বহুত চাফাকৈ ওলায়, কোনো খেৰ বা জাবৰ নাই। এয়া আহি আছে। এইবিলাক হ'ল আধুনিক পদ্ধতি। এয়া মন কৰক, এজন মানুহে গোটেই কণ্ট্ৰল কৰে। এয়া ওপৰত তেখেতে ধানখিনি অলপ মিলাই দিছে। একোবাৰত 7 কুইণ্টেল পৰ্যন্ত ষ্টক কৰিব পাৰে। এয়া কাটি নি আছে, পাছফালে এয়া খেৰখিনি পেলাই গৈ আছে। এয়া চাওক, কোনো অসুবিধা নোহোৱাকৈ বোকা থাকিলেও চলি যাব পাৰে। ইয়াতে ওপৰৰ টেংকিটো ফুল হৈ গৈছে, ধানৰ টেংকিটো, গতিকে এয়া আনলোড কৰিবগৈ। ওচৰত এয়া এখন ট্ৰেক্টৰ ৰাখি থৈছে। এয়া চাওক, চেইন আছে কেনেকৈ, গতিকে বোকাটো চলি যাব পাৰে। পাছফালে খেৰখিনি পৰি যায়। বৰ্তমান চালকজন UPৰ পৰা আহিছে, কাৰণ আমাৰ ইয়াত তেনেকুৱা অভিজ্ঞতা থকা ব্যক্তি নাই। অলপ দিনৰ কাৰণে হয়তো তেখেতেই চলাব এইখন। এয়া চাওক, ধানটো কেনেকৈ আনলোড কৰিব। অতি সহজ উপায়েৰে এই কামখিনি কৰিছে। এয়া চাওক, এয়া মন কৰক, ওপৰৰ পৰা আহি আছে। কিমান সহজ উপায় আজিকালি।
কিমান চাফা ধান ওলাইছে আপোনালোকে মন কৰক, কোনো ঘুগুলা বা এনেকুৱা জাবৰ জাতীয় নাই। চাওক 10-15 মিনিটৰ ভিতৰত ধুনীয়া আনলোড হৈ যায়। এপাই খালী হৈ গ'ল, তেখেতে আকৌ লৈ যাব। এইটোৱে হ'ল আধুনিক ধান কটা লগতে মৰণা মৰা মেচিন। পুনৰ কাটিবলৈ গৈছে। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক এটা কৰি দিব। মোৰ চেনেলটো আপোনালোকে যাতে ছাবস্ক্ৰাইব কৰি ৰাখে নতুন নতুন ভিডিঅ'বিলাক পাবলৈ। ধন্যবাদ।